নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা আজি আজৰিয়ে নাই আৰু জেওৰা ভেটাৰ পৰা একদম মানে লাগি আছোঁ জেওৰা ভেটাত। আৰু এতিয়া আকৌ উলিয়াই দিয়া হৈছে ধানখিনি দেখিছে মৰণা মাৰিবলৈ বুলি উলিয়াই লোৱা হৈছে। মৰণা মাৰিব লাগে আৰু মৰণা মাৰিবলৈ জেগাডোখৰ ঠিক কৰা হৈছে আপোনাৰ ইয়াত। এইখিনি মেলি থৈ দিয়া আছে। ট্ৰেক্টৰ আহিব আমাৰ ওচৰৰে আৰু অলপ দেৰি পিছত আহিব। আৰু এতিয়া ভাতটো খাই উঠিছোঁ আৰু মানে আজি ভাত খাবলৈ আজৰি নাই আৰু কাম কৰি থাকোঁতে জেওৰা অকলে মাৰিবলগীয়া হৈছে। দেউতা দোকানলৈ গ'ল আৰু ভাইটিটো আহিছিলে গুৱাহাটীৰ পৰা আহিছিলে কালি পৰহি আহিছিলে, তাৰপৰা আকৌ গুচিয়ে গ'লগৈ। তাৰপৰা এতিয়া অকলে ভিত থাকিবলগীয়া হয়। দেখিছে আমাৰ টিউবৱেলটো বেয়া হ'ল, এতিয়া পানী আনিবলগীয়া হৈছে লোকৰ ঘৰৰ পৰা। উপায় নাই আৰু ৰাতিপুৱা পৰা টিউবৱেলটো কি হ'ল জানো, একদম মানে বালি ওলাইছে আৰু পানীবিলাক গোন্ধাইছে, ঘেদুৱা ওলাইছে একদম পূৰা একেবাৰে। এতিয়া তলত পাইপ ফুটিলে নে কি হ'ল আৰু। হয় বেটা, তুমি কি কৰিছা? তুমি স্কুলৰ পৰা আহিলাগৈ? অকল মেকুৰীৰ লগত লাগি থাকাচোন। মেকুৰী চাওঁ কোনটো ক'ত ল'বিছা? অকল মেকুৰী ছাগলী অকল এইবোৰৰ লগতে লাগি থাকে ল'ৰাটোৱে যে কি হ'ব যে। জেওৰা এইখন দেখিছে, এইখন বেটা হ'ল আজি নতুন জেওৰা এডোখৰ আজি বেটা হ'ল। একদম পানী অনাত পূৰা ব্যস্ততা, আহিছে গৈছে কেনেকুৱা লাগিছে আৰু ন। বা যোৱা পানী আনাগৈ। জেওৰা এইখন দেখিছে, এইখন বেটা হ'ল আজি নতুন জেওৰা এডোখৰ আজি বেটা হ'ল। কি বা হ'ল টিউবৱেলটো, ইয়াত দেখিছে পানীখিনি চাওক একদম ঘোদা এইখিনি। ইয়াত এতিয়া ইমান ধৰিব পৰা নাই বাৰু, একদম কি হ'ল একো ধৰিব পৰা নাই মানে। এতিয়া ভাত খালা নাই? খালা? এটা নুঠিবা আকৌ ধানবিলাক সেই উঠিলে চিকচিকাব গাত, নুঠিবা। গৰম পানীয়ে গা ধুব হেনো, নুঠিবা বুলি কৈছোঁ নাই।